হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি আমি কথা পাতিম ইউটিউবৰ ওপৰত। অসমত থকা 8জন টপ ইউটিউবাৰৰ ওপৰত আমি কথা পাতিম। অসমত থকা ইউটিউব এটা এনেকুৱা প্লেটফৰ্ম, যিটো প্লেটফৰ্মত কাম কৰি মানুহে বহুত নাম কমাব পাৰে। গতিকে আহক এই ভিডিঅ'টো চাই লওক, কোন কোন 8জন টপ ইউটিউবাৰ জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ, আপোনালোকে ভিডিঅ'টো যদি লাইক কৰা নাই, শ্বেয়াৰ কৰা নাই আৰু ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। অসমৰ 8 নম্বৰ ইউটিউবাৰজন হ'ল অসমৰ সকলোৰে মৰমৰ আই লাভ ট্ৰেভেল এণ্ড ফুডৰ অ'নাৰ বিকাশ চেত্ৰী। তেওঁৰ চেনেলত ছাবস্ক্ৰাইবাৰ আছে 5,09,000। তেওঁ ভ্লগ ভিডিঅ' বনায় আৰু আমাক বিভিন্ন ধৰণৰ ঠাইবোৰ এক্সপ্ল'ৰ কৰি দেখুৱায়। আৰু তেওঁৰ ভিডিঅ'বোৰ বহুত ইণ্টাৰেষ্টিং হয়, কাৰণ তেখেতে বহু কষ্ট কৰি এই ভিডিঅ'বোৰ বনায়। গতিকে আৰু তাৰপিছত 7 নম্বৰ ইউটিউবাৰজন হ'ল, আপোনালোকে সকলোৱে চিনি পায়, অসমৰ ছানী গল্ডেন। তেওঁ বনায় কমেডি ভিডিঅ' আৰু তেওঁৰ চেনেলত আছে 5,84,000 ছাবস্ক্ৰাইবাৰ। আৰু তেওঁ সুন্দৰ সুন্দৰ কমেডি ভিডিঅ' বনায়, যিবোৰ চাই আমি ইণ্টাৰেষ্ট পাওঁ। আৰু 6 নম্বৰ অসমৰ ইউটিউব চেনেলটো হ'ল মিষ্টাৰ ৰাজা, যাৰ চেনেলত আছে 6,05,000 ছাবস্ক্ৰাইবাৰ। আৰু তেওঁ বহু সময় কণ্ট্ৰভাৰ্চিত থাকে আৰু লগতে তেওঁ বহুত ৰ'ষ্টিং ভিডিঅ'ৰ আপলোড কৰে। তাৰ পাছত অসমৰ 5 নম্বৰ ইউটিউবাৰজন হ'ল নীলোৎপল চলিহা। তেওঁ বনায় আমাৰ অসমত থকা চেলিব্ৰিটিবোৰৰ ওপৰত ভিডিঅ' আৰু চেলিব্ৰিটিবোৰৰ ওপৰত ইণ্টাৰভিউ, আৰু তেওঁৰ চেনেলত আছে 6,13,000 ছাবস্ক্ৰাইবাৰ। আৰু আমাৰ অসমৰ 4 নম্বৰ ইউটিউব চেনেলটো হ'ল আছামিজ মিক্সাৰ, যাৰ অ'নাৰ হ'ল ভূষণ পাঠক। তেখেতৰ চেনেলত আছে 9,91,000 ছাবস্ক্ৰাইবাৰ। আৰু তেখেতে বহুত নতুন চেলিব্ৰিটিৰ ওপৰত বহুত ধুনীয়া বায়'গ্ৰাফী আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰে। আৰু তেওঁৰ চেনেলটো হ'ল অসমৰ 4 নম্বৰ টপ ইউটিউব চেনেল। আৰু আমি এইবাৰ কথা পাতিম 3 নম্বৰ টপ ইউটিউব চেনেলটোৰ ওপৰত। আপোনালোকে সকলোৱে চিনি পায়, মৰমৰ সকলোৰে ডিম্পু বৰুৱা। তেওঁৰ চেনেলত আছে 12,20,000 ছাবস্ক্ৰাইবাৰ। আৰু তেখেতে এই চেনেলটোত বিভিন্ন ধৰণৰ টেকনিকেল ভিডিঅ' আপলোড কৰে, যাৰ সহায়ত আমি বহু নজনা কথা এই চেনেলটোৰ পৰা জানিব পাৰোঁ। আৰু অসমৰ টপ 2 ইউটিউব চেনেলটো হ'ল সকলোৰে চিনি পোৱা কমেডি ভিডিঅ'ৰ ভইচ আছাম চেনেলটো, য'ত তেলচুৰা এক্টিং কৰে। তেখেতৰ চেনেলটোত আছে 1,61,000 ছাবস্ক্ৰাইবাৰ। আৰু তেওঁলোকৰ ভিডিঅ'বোৰ চাই খুবেই ইণ্টাৰেষ্টিং হয়, কমেডি ভিডিঅ'। আৰু শেষত 1 নম্বৰ থকা টপ ইউটিউব চেনেলটো হ'ল আপোনালোকে সকলোৰে মৰমৰ, আকৌ এবাৰ ক'লোঁ, ডিম্পুজ ভ্লগ, যাৰ চেনেলত আছে 16,60,000 ছাবস্ক্ৰাইবাৰ, যাৰ অ'নাৰ হ'ল ডিম্পু বৰুৱা। তেখেতৰ এই চেনেলটোত আমাক ধুনীয়া ধুনীয়া ভ্লগ বনাই দেখুৱাই ডিম্পু বৰুৱাই, আৰু তাক চাই আমি খুবেই ইণ্টাৰেষ্ট পাওঁ, কাৰণ আমি নজনা কথা বা নেদেখা ঠাই বহু এই চেনেলটোৰ সহায়ত আমি এই ডিম্পু বৰুৱাৰ কাৰণে চাবলৈ পাওঁ। আৰু অসমত আৰু এটা টপ ইউটিউব চেনেল আছে, যাৰ অ'নাৰ হ'ল ভাৰ্গৱ দত্ত। তেখেতৰ চেনেলটোৰ নাম হ'ল মিষ্টাৰ ভাৰ্গৱ 123। আপোনালোকে নিশ্চয় চাইছে। আৰু তেখেতৰ চেনেলত ছাবস্ক্ৰাইবাৰ আছে 1,85,000। আৰু মই ইয়াত ইউটিউব চেনেলটোত টপ ইউটিউব চেনেলত ধৰা নাই, কাৰণ তেখেত যদিও অসমৰ হয়, কিন্তু তেখেতে হিন্দীত ভিডিঅ' বনায়। গতিকে মই তেওঁৰ নামটো ইয়াত লোৱা নাই। যদিও হিন্দীত ভিডিঅ' বনালেও তেখেতৰ নামটো ক'বই লাগিব, যাতে অসমীয়া সন্তান হয়। গতিকে তেখেতেও বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায়। আৰু এয়ে আছিল 8জন টপ ইউটিউবাৰৰ ওপৰত ভিডিঅ'টো মই বনালোঁ। আপোনালোকে কোনজন ইউটিউবাৰক বেছি ছাপোৰ্ট কৰে বা বেছি ভাল পায়, কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। আছো থাকিম তোমাৰ সতে, আন একো মোক সুখ নালাগে।